हेलो गाइस पुनः এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ বহুত দিনৰ মূৰত এটা ভিডিঅ' দিছোঁ। আজি ভিডিঅ'টো বেলেগ হ'ব গৈ আছে। আমি গাঁৱৰ নিজৰ চেঁচা নদীখনৰ আৰু নিজৰ গাঁৱৰ এই নদীতে অকণমান আজি জাল পাতিবলৈ গৈছোঁ, বিছৰ জাল পাতিবলৈ গৈছোঁ। কি মাছ লাগে নাজানো আৰু সেইপিনি আলহী ধেমাজিৰ হয় ডিস্কোভাৰী তাই কৈছে আৰু মাছ ধৰিবলৈ যাওঁ বোলো। বহুত দিন খোৱা নাই হেনো, সেইকাৰণে আজি মাছ ধৰিবলৈ গৈছোঁ। মই বহুত দিন যোৱা নাই, আজি জাল পাতি চাওঁগেচোন বুলি ওলাই আহিলোঁ একেলগে দুজনে। গতিকে কি মাছ লাগে আৰু আপোনালোকক চাবলৈ পাব। আৰু একচুৱেলি আমি শিঙি মাছৰ কাৰণে আহিছোঁ, একদম স্পেচিয়েলি শিঙি মাছৰ কাৰণে আহিছোঁ। এতিয়া শিঙি মাছ লাগেনে নালাগে নাজানো, এতিয়া গৈছোঁ। এতিয়া বিয়লি 4টা বাজিলে আৰু সেইপিনি বেলি ডুবিব হৈছে আৰু 4টা বাজিলে। আমি 4টা বজাত জালখন পাতি যাওঁগৈ। লাগিলে ভিডিঅ'টো আগলৈ স্ক্ৰীন নকৰাকৈ চাব আৰু আমি এইপিনি ওলাই আহিলোঁ এই জেগাতে আৰু এইপিনি জংঘল আছে ভিতৰত, এইপিনি চব গা ৰাখে চকুলো। বহুত দিনৰ মূৰত জাল পাতিবলৈ সোমাইছোঁ আৰু বহুত বছৰ হ'ল জাল পতা নাই। এইপিনি আমি সোমাই গৈছোঁ, এই ভিতৰত পাতিমগৈ। ধানি গাটোন গামান সেইপিনি তাতো জালিয়া পাতি আছে। তো গৈছোঁ আমি ভিতৰলৈকে। ফাইনেলি আমি একদম মেইন জেগালৈ পালোঁ, ইয়াত ফাটি লওঁ এতিয়া। সেইপিনি জাল বিছৰ জাল, এইপিনি মেইন প্লেচটো এইটোৱে আৰু একদম মেটেকা কিমান হৈ আছে চা, মেটেকা সেইপিনি জাল পাতি আছে। সেইপিনি মানুহ সোমাই আছে দেখিছে। আমি গতিকে ইয়াৰ পৰা লৈ যাওঁ আৰু ইয়াতে মেটেকাৰ ভিতৰতে পাতি দিওঁ। কি মাছ লাগে চাওঁ কালিলৈকে। বিছৰ জাল এতিয়া পাতোঁ, কি মাছ লাগে চাওঁ। আৰম্ভ কৰিম আমি। তো গাইছ এতিয়া আমি 3খনমান জাল পাতিলোঁ অলৰেডি। এতিয়া বেছি নাই আৰু এই 2খনমান আছে। 2খনতেই অকণমান বাম জেগালৈ লৈ গৈছোঁ। এইপিনি অকণমান দ আছিলে যে সেইকাৰণে দটো পাতি চাইছোঁ আৰু বাম জেগাটো পাতি চাম। এতিয়া কোনটো জেগাত বেছিকৈ লাগে কালিকৈ গম পাম আৰু। এইপিনি ভাইও পাতি আছে, এইপিনি আমাৰ তৰেণ ভাই সি ডাঙৰ জাল পাতি আছে, একদম 1.5 আঙুল 3 আঙুল এনেকুৱা পাতি আছে। আমি অকল 15 জাল আৰু বিছৰ জাল পাতি আছোঁ। শিঙি মাছৰ কাৰণে আমি পাতিছোঁ আৰু কেলৈ কি মাছ লাগে নাজানো আৰু। তো এইপিনি পূৰা ইগয়ে নাও বাই আছে, পূৰা অকণমান জোৰ দিবি আৰু। এইপিনি পূৰা মেটেকাই দেখিছে নাই, ইমান প্লেচটো এটা মেটেকা। এইপিনি জংঘল হয়, এই ভিতৰতে আপোনালোকে বিশ্বাস নকৰিব, এই ভিতৰতে হাতী বাঘ ভালুক চব থাকে, বান্দৰ থাকিব, চব থাকিব। এইপিনি পানী হৈ আছে যে সেইকাৰণে এতিয়া হাতীবিলাক ওলাই অহা নাই, নহ'লে আনকালে ওলাই আহিব আৰু এই পানীকেইটা যেতিয়া নামিবগৈ আৰু তেতিয়া। এইখন আমি গাঁৱৰ ওচৰতে আৰু গাঁৱৰ পৰা অকণমান 3 কিলোমিটাৰমান আঁতৰত আছে এইখন জেগা। আমি এইখন জেগাটোক তাজেপ বুলি কওঁ। এইপিনে আগৰ পৰা নাম দিয়া আছে হেনো, তাজেপ বুলি কওঁ। ইয়াতে আৰু জালখন পাতিছোঁ। এতিয়া কি হয় ভাই, কিমানকণ আছেগৈ আৰু বহুত আছে, জল্দি পাত। তই ইমান ৰ'দত পাতি আছ, মোৰ ঘাম কেনেকৈ পৰিছে আৰু গৰমত একদম। পাৰিছ বুলিয়ে পাৰিছ আৰু আমি একদম নোৱাৰিছোঁ ন। ঘাম কেনেকৈ পৰি আছে চেহেৰাই দেখি নাপায়, একদম ক'লা পৰি আছে দেখিছ নাই বেচেৰাটো। কাইলৈ মাগুৰ মাছ খাব পাব বুলি আশা ৰাখিলোঁ। কাইলৈ দেখুৱামগৈ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে। আমি এইখন আজি ইয়াতে পাতি কিনি যাবগৈ লাগিব আৰু 5টা বজালৈকে আমি পাতিম ইয়াতে। কাইলৈ ৰাতিপুৱা 4টা বজাত চোৱা হ'বগৈ আৰু তেতিয়া কি মাছ লাগে আপোনালোকক নিশ্চয় দেখাম। আজিলৈকে কিন্তু আমি মই জাল পাতি ভিডিঅ' দি পোৱা নাই। এই আমাৰ জেগাবোৰৰ পৰা আমাৰ জেগাত বহুত মাছ পায়, কিন্তু আমি ভিডিঅ' দি পোৱা নাই মই নিজে। সেইকাৰণে আজি অকণমান দি চাওঁচোন নিজেনো কেনেকুৱা ভাল লাগিব আৰু আপোনালোকেও চাই কেনেকুৱানো লাগিব। কমেণ্ট এটাতো পাম নিশ্চয়, ভাল লাগিলে কমেণ্ট এটা কৰি দিব দেই আপোনালোকে। আজি ইয়াতে পাতিম এতিয়া, এইডোখৰৰ পৰা একদম এই জেগালৈকে পাতিম। তো গাইছ আমি এতিয়া একদম জাল পাতি কমপ্লিট হৈ গ'ল, আমাৰ মিছন একদম কমপ্লিট। এতিয়া কি মাছ লাগিব আপোনালোকক কাইলৈ 4টা বজাতহে লগ পামগৈ আৰু। এতিয়া বিয়লি একদম 4:30 5টা বাজিলে আৰু
এইপিনে বেলি ডুবিব হৈছে আৰু আমি যাবলৈ বুলি ওলালোঁ আৰু ইয়াৰ পৰা ওলাই যামগৈ আৰু তো মৰ্ণিঙত লগ পামগৈ মৰ্ণিঙতে আমি এইখন জাল চামগৈ তেতিয়া কি মাছ লাগিব আপোনালোকক নিশ্চয় দেখাম গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব ৰাতিপুৱা 4টা বজাত আপোনালোকক পুনৰ এটা লগ পামগৈ এইখন জালটো চাওঁতে আপোনালোকক নিশ্চয় দেখাম কি মাছ লাগিব এতিয়া এখন ফাইনেলি আমাৰ জাল পাতি কমপ্লিট হৈ গ'ল তো 20 জাল পাতিলোঁ আমি 15 আৰু 20 জাল তো একেলগে জঙাই আৰু আমি ধুনীয়া দুটাই আহিলোঁ আৰু জাল পাতিবলৈ আলহী লৈ আহিলোঁ আলহীৰ এতিয়া লকি আছেনে নাই নাজানো আৰু কালিকে গম পাম আৰু তো গাইজ এতিয়া ভিডিঅ'টো একদম 4টা বজাত লগ পাম এতিয়া আপোনালোকক অকণমান তো হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে এতিয়া পুৱা 5 বাজিলে আৰু এতিয়া আমি জাল চাবলৈ বুলি গৈছোঁ আৰু গতিকে আপোনালোকক দেখাই আছোঁ বাই আছে বাইতা বাই আছে এইপিনে তাত আহিছে আকাশবৰী আৰু আমি সেইপিনে মানুহ আহিয়ে আছে নিজৰ জাল চাবলৈ বুলি সেইপিনে মামা আমাৰ লগত আহিছিলে সেইপিনে নাওখন কালি ৰাতি ইয়াতে ৰাখি গৈছিলে আমাৰ লগত আহিছিলে এতিয়া ইয়াৰ পৰা নাওখন লৈ নিজৰ জাল চাব আৰু সেয়া আমাৰ বৰ্তা মামা যাবি আৰু দেই আমি চাওঁ আৰু গাইজ এতিয়া আমি জাল চামগৈ আৰু চাব হৈছে আৰু আপোনালোকক দেখাই আছোঁ কি মাছ লাগিছে নিশ্চয় দিব আশা আছেনে লাগিব বুলি মজা ঠিক আছে এতিয়াতো আৰম্ভ কৰোঁ গাইজ এতিয়া জাল চাব ষ্টাৰ্ট কৰিম আৰু মেইন জেগালৈ আমি পালোঁগৈ আৰু জাল পতা জেগালৈ এইকেও দিছোঁ মোবাইলটো এইডাল হাম এটা লাগি আছে দেখিছে এই দীঘলকে কি মাছ লাগিছে বাৰু নগাটো নগা নহয় এইপিনে হাম এটা তো আৰু দেখাই আছোঁ নেক্সট এইখন জাল চোৱা হ'ল আৰু দুখনমান বাকী আছে তো বলক এইকেইটাকো দেখাই আছোঁ তো গাইজ সেয়া ভাই চাই আছে আৰু তৰেণ ভাই লাগিছে জানো সেইপিনে বৰালি মাছ আহিছে আৰু ঠিক আছে চোৱা আমিও শেষ কৰি লওঁগৈ ঠিক আছে বল চলো এইয়া শিঙি মাছৰ উজান পালোতো পালোঁ এতিয়া গুচাবলৈহে মেইন কথা এনেকৈ গুচাই এতিয়া গুচোৱাটোৱে ডাঙৰ কথা তাৰ কাৰণে জাল মাছ আৰু জালত মাছ এনেকৈ লাগি পাইছে এনেকৈ পাতি পাইছেনে আপোনালোকে
হেল্ল' গাইজ, আমি ওলাই আহিলোঁগৈ সেই ভিতৰৰ পৰা আমি ওলাই আহিলোঁ। এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁগৈ। এতিয়া ঘৰত গৈ এইকেইটা হেৰুৱাবগৈ লাগিব, নহ'লে শিঙি মাছ বহুত কাঁইট লাগে। ঘৰতে